প্ৰতিযোগিতাৰ মঞ্চলৈ বেদান্ত বিকাশ শৰ্মা ডক্টৰ BKB কলেজ আমন্ত্ৰণ জনাইছো। ধন্যবাদ অধ্যক্ষ মহোদয়। শ্ৰদ্ধাৰ আজিৰ সভাৰ অধ্যক্ষ মহোদয় আৰু সদন। যদা তদা হি ধৰ্মস্যম গ্লানি ভৱতি ভাৰতম অদ্ভুত্যানম সুধৰ্ম বিনাশায় সর্বম। সমস্তকেন পাদেন স্থিতকেন বুদ্ধিমান নাসমিষ্ঠ পৰম স্থানম পূৰ্বমানতীত। অৰ্থাৎ বিদেশক বা বুদ্ধিমান লোকে এখন ভৰিৰে এঠাইত থিয় হৈ আনখন ভৰি খোজ দিয়াৰ আগত এই ঠাইত উচিত নে অনুচিত তাক ভালদৰে জানি লয়। ঠিক তেনেদৰে মেটা যিটো AI দ্বাৰা বিভিন্ন ধৰণৰ জটিল জটিল সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে অতি কম সময়ৰ ভিতৰত তথ্যসমূহ আমাৰ মাজত দাঙি ধৰে তাকেই আমি মেটা AI বুলি কোৱা হয়। এটা বস্তু যেতিয়া আমি সম্পূৰ্ণৰূপে নিৰীক্ষণ কৰিবলৈ যাওঁ তাত দুটা দিশ থাকে, এটা ভাল আৰু এটা বেয়া। আমি দুইটা দিশ ভাল দিশটো লৈ বেয়া দিশটো কেনেকৈ আমি ত্যাগ কৰিব পাৰোঁ সেই ওপৰত লক্ষ্য কৰিব লাগে। ভাল দিশসমূহ হৈছে যে মেটাই সম্পূৰ্ণৰূপে শুদ্ধ আৰু শুদ্ধ শিক্ষাসমূহ মেটাৰ দ্বাৰা পোৱা যায়। কোনোবা এটা বস্তু কষ্ট বিচাৰিলে আমি সম্পূৰ্ণৰূপে মেটাৰ দ্বাৰা শুদ্ধভাৱে পোৱা যায়। হোৱাটছআপত যেতিয়া আমি কাৰোবাৰ কোনোবা অযান্ত্ৰিক মানুহলৈ যেতিয়া আমি ইংৰাজীত মেছেজ দিবলগীয়া হয় তেতিয়া মেটাৰ দ্বাৰা অসমীয়াত লিখা মেছেজটো ইংৰাজীত ট্ৰেন্সলেট কৰিবলৈ বৰ সহজ হৈ পৰে। কিন্তু হোৱাটছআপৰ গৰাকীগৰাকীয়ে কৈছে যে মেটাই সম্পূৰ্ণৰূপে সুৰক্ষিত নহয়, কিয়নো এই কাৰণে যে মেটাৰ দ্বাৰা বহুতো ফটো অশ্লীল ৰূপত বিকৃত কৰা হয়। সেইকাৰণে ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ স্বাস্থ্যটো বহুখিনি আগবঢ়া হয়। কিছুমান প্ৰাথমিক স্বাস্থ্যৰ কম সময়ৰ ভিতৰত মেটাত যেতিয়া আমি চাৰ্চ কৰো তেতিয়া প্ৰাথমিক স্বাস্থ্যসমূহ খুব কম সময়ৰ ভিতৰতে আমাৰ মাজত দাঙি ধৰে। আমি কোনোবা এটা প্ৰশ্ন তাৰ পুংখানুপুংখভাৱে জানিবৰ কাৰণে আমি মেটাত চাৰ্চ কৰো। ঠিক তেনেদৰে ভূগোল বিজ্ঞানত পৃথিৱীৰ সম্পূৰ্ণ তথ্য জানিব পাৰি। ঠিক তেনেদৰে মেটাৰ জৰিয়তেও আমি পৃথিৱীখনৰ সম্পূৰ্ণ তথ্য জানিব পাৰো। মেটাৰ ইমানখিনি আমি ভাল গুণ আৰু মেটাৰ বেয়া গুণখিনি হৈছে যে মেটাৰ দ্বাৰা কোনোবা লোকে অবাধেও পৰিচালিত হ'ব পাৰে আৰু সমাজশীল অৱস্থাত প্ৰেৰণ কৰিব পাৰে। ঠিক তেনেদৰে যেতিয়া সমাজত যেতিয়া এজন ব্যক্তিয়ে ভাষণ দিয়ে ঠিক সেই ভাষণটো যদি মেটাৰ জৰিয়তে ভাষণত অশ্লীল শব্দ লগাই এখন সমাজত অসমাজ ব্যৱস্থা হ'ব পাৰে। মেটাৰ দ্বাৰা কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা কিছুমান তথ্য এনেকুৱা পোৱা যায় যে আমি বোমা প্ৰস্তুত কৰিবলৈ হাউ টু মেক টাইম বম বুলি মাৰি দিলেও তাত আমি সম্পূৰ্ণৰূপে বম কেনেকৈ প্ৰস্তুত কৰে তাৰ প্ৰণালীবদ্ধ আমাৰ চকুৰ সন্মুখত পৰে আৰু সেই প্ৰণালীবদ্ধ কিছুমান দুষ্কৃতিকাৰী যদি হাতত পৰে তেনেহলে পৃথিৱীখনত এক ভয়াৱহ অৱস্থালৈ প্ৰেৰণ কৰিব পাৰিব। অধ্যক্ষমতে ইমানখিনি মই সৰ্বত্ৰে সামৰণি মাৰিলো। ধন্যবাদ বেদান্ত বিকাশ। ইয়াৰ পাছৰ প্ৰতিযোগী হল ফাহমিদা আক্তাৰ মজুমদাৰ MHCM Science College. Good evening, everyone. Am I audible? Yes. So, good evening, respected dignitaries and the teachers present here. Myself, Fahmida Akhtar Majumdar, studying in the BSc third semester from MHCM Science College, Hailakandi. So before heading on to my speech, I'd like to show my extreme gratitude towards the organizing committee and the Marangi College for allowing me to share some words on this topic today. So today the topic on which I'm going to give a speech is impacts and future prospects of meta-artificial intelligence on present society. So basically meta-artificial intelligence is an advanced artificial intelligence designed to enhance and create artificial tools and models which has been launched in the year 2021 and it is as per the part of Meta platform which has been used nowadays in WhatsApp, Facebook and also in Instagram. So nowadays as we are standing on the cusp of revolution driven by the artificial intelligence. Today the artificial intelligence has a very prominent effect on the every aspects of our lives, starting from the work we do and how we interact with each other and how we communicate. So
the impacts of meta artificial intelligence is very evident, and its future impacts and future prospects are also vast. So I'm gonna share some of the merits or impacts of meta artificial intelligence, such as artificial intelligence is enabling productivity by enhancing and enabling businesses to automate processes and also improving in the customer experiences. In healthcare, AI assisted diagnosis is improving and saved many lives, and the personalized medicine is also becoming a reality nowadays. And in the education system also, the AI assisted adaptive technologies and learning abilities has unlocked new features and possibilities for the students. Uh, Meta AI is also helping us to tackle complex problems such as climate change, disaster management, and also resource management. It is also helping us to by providing many job opportunities such as AI management and maintenance. And it is also plays crucial role in other impacts such as economical growth and data analytics. Uh, Technologies, as other technologies, meta artificial intelligence has its own demerits and concerns also. Such as firstly, automation of the AI system developments results to lose of jobs in various sectors as Meta AI is performing various complex tasks which has been traditionally done by humans. Secondly, the handling of data. The handling of vast data is also a very significant impact because it is very vulnerable for security preferences as some sensitive information can be misused. And also, moreover, we know advanced artificial intelligence technologies are vulnerable to cyber attacks. And also, more reliance to artificial intelligence can lead to reduction of human critical thinking abilities. And as per talking about the future aspects of meta artificial intelligence, the meta artificial intelligence is going to be developed soon and develop sophisticated tools for problem solving abilities. It is also will be enabling people with disabilities to look and interact with the outer world in new ways. And also, in near future, sooner or later, artificial intelligence will be able to predict and prevent natural disasters. Looking ahead, the future of meta artificial intelligence, we can see exciting prospects as it is promising to revolutionize technology and to also revolutionize the technology and to also improve the impacts of our lives. So it is very crucial. Please conclude. Okay. It is very crucial for us to navigate the artificial technology to harness its benefits by looking into its demerits. Thank you for your attention. Thank you. Thank you, Farmida Akhtar.